আমি এতিয়া দোকান আহি পালোঁ। আহি পাই ময়দা ওলাব লাগিছোঁ। আজি বন বনাম, ক্ৰীম বন বনাম, খুৰমা বনাম। আপোনালোকক খুৰমা কেনেকৈ বনাই দেখাম। ডাঙৰ খুৰমা, সৰু খুৰমা চব বনাম। আপোনালোকক কাম কৰি ভাল পাওঁ, বনাই ভাল পাওঁ, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম ভাবিছোঁ। আপোনালোকে চাব। ক্ৰীম বন এনেকুৱা জোৰ দি সানিব লাগিব। গাত যিমান শক্তি আছে চব প্ৰয়োগ কৰিব লাগিব ইয়াত। তেতিয়াহে ক্ৰীম বন কোমল বনিব। পেপাই যাওঁগৈ, মই ক্ৰীম বন সানিলে ভাগৰি যাওঁগৈ। সানিব লাগিব একদম চেনি পুলি পানী কৰি দিব লাগিব। ক্ৰীম বন চেনি কেজি ময়দা, 2 কেজি চেনি, আধা লিটাৰ ৰিফাইন। 8 কেজি ময়দা, 2 কেজি চেনি, আধা লিটাৰ ৰিফাইন। চেনি দিছোঁ, চেনিৰ লগত নিমখো অকণমান দিব লাগিব, তেতিয়া সোৱাদটো বেছি লাগে। নিমখটো দিলে সোৱাদটো বেছি টেষ্টি লাগে খাবলৈ। খুৰমা চেনি পানী দিছোঁ। খুৰমা চেনি পানীটো বনাই আছোঁ। এনেকুৱা বনাই দিব লাগিব। অলপ আঠা আহিব, এনেকৈ ধৰিলে আঠা পাৰৰ নিচিনা আহিব, তেতিয়া হৈ যাব আৰু। মিলাই আছোঁ হ'লে দেখাম। লাভ লাগিব এতিয়া। Hello friend, আজি আমি খুমা বনাইছো, বন বনাইছো। এফালে সজাই দিলো গোটেইখিনি। এতিয়া এফালে সজাই আছো। বন বনালে ছোৱালীজনীৰ ৰক্ষা নাই মুঠতে। একদম বন বনালে তাই পাগল হৈ যায় সজাবৰ কাৰণে। চুই ভাল পায়, লুকুক থুকুক যে চুই ভাল পায়। একদম তাই সজাবই মুঠতে বন বনালে। চকী লৈ উঠি লৈছে, টুকি চুকি নাপায়। সৰু যিমানে সৰু সিমানে বেয়া। চাওকচোন কিমান কষ্ট কৰে। আমাৰ বেটীজনীও কষ্ট কৰে। আমাৰ লাল বুট কিনিব দিব। পানী দিলোঁ, দি মেলি বগা হৈ গ'ল। হৈ গ'লে বহুত হিলাব লাগে, হিলাই হৈ গ'ল আৰু।